নমস্কাৰ বন্ধু বান্ধৱীসকল মই ঋতুপন গগৈয়ে পুনৰবাৰ মোৰ ইউটিউব চেনেল আৰজিছ এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আগন্তুক D.el.ed প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে যি লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব তাত আহিবলগীয়া কিছুমান সম্ভাৱ্য প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। কেৱল D.el.ed বুলিয়ে নহয়, আগন্তুক অসম চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া সকলো ধৰণৰ কম্পিটিটিভ এক্সাম যেনে DHS, DHS FW, DME লগতে আসাম পুলিচ SI আদি এনেধৰণৰ পৰীক্ষাসমূহৰ বাবে যি লিখিত পৰীক্ষা অনুষ্ঠিত হয় সেই সকলোবিলাক পৰীক্ষাৰ বাবেও আজি এই ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ। সেইবাবে আপোনালোকে আজিৰ ভিডিঅ'টি একেবাৰে শেষলৈকে মন দি চাব আৰু প্ৰশ্ন উত্তৰসমূহ মন ৰাখিবলৈ চেষ্টা কৰিব। আগতেও মই এইটো টপিকৰ ওপৰত আপোনালোকৰ লগত বহুতো প্ৰশ্ন আলোচনা কৰিলোঁ। যদিহে আপোনালোকে সেই সকলোবিলাক ভিডিঅ' চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মই লিংক দিয়া আছে, আপোনালোকে তাত গৈ ভিডিঅ'সমূহ চাব পাৰিব। লগতে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ৰাখিব। আহক তেন্তে আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটো প্ৰশ্ন হ'ল অসমৰ প্ৰথমজন চাহ খেতিয়ক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জগন্নাথ বৰুৱা। দ্বিতীয়টো প্ৰশ্ন আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটো আছে নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অলকানন্দা। অলকানন্দা নামৰ গ্ৰন্থখনৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে মনপা কোনখন ৰাজ্যৰ এটি জনগোষ্ঠী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ। আমাৰ পাছৰটো প্ৰশ্ন হ'ল গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1948 চনত। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ঠিক এবছৰৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো আছে অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যনটো আছে ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল। পাছৰ প্ৰশ্নটো চাওঁ এতিয়া পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয় আৰু এই স্তৰটো গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। নেক্সট কুৱেশ্যনটো আছে অসমৰ একমাত্ৰ সৈনিক স্কুল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ একমাত্ৰ সৈনিক স্কুলখন গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে কৰ্মবীৰ বুলি কোনজন মহান ব্যক্তিক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৰ্মবীৰ বুলি নবীন চন্দ্ৰ বৰদলৈক জনা যায়। পাছৰ প্ৰশ্নটোলৈ আহোঁ এতিয়া ভূমিকম্পৰ ঘনত্ব কিহৰ দ্বাৰা জোখা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছিস্মোগ্ৰাফ। নেক্সট কুৱেশ্যনটো আছে মানৱ দেহত কিমান ক্ৰম'জম থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মানৱ দেহত 46ডাল ক্ৰম'জম থাকে। পাছৰ প্ৰশ্নটো চাওঁ এতিয়া এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰন্টজনে এক্স-ৰে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে কাৰ্যৰ একক কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্যৰ একক হৈছে জুল। পাছৰটো প্ৰশ্ন আছে বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 28 ফেব্ৰুৱাৰী তাৰিখে বিজ্ঞান দিৱস পালন কৰা হয়। পাছৰ প্ৰশ্নটোলৈ আহোঁ এতিয়া য়েন কোন দেশৰ মুদ্ৰা? য়েন কাৰেঞ্চিটো কোনখন দেশৰ সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাপান। নেক্সট কুৱেশ্যনটো আছে থাইলেণ্ডৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেংকক। নেক্সট কুৱেশ্যনটো আছে আফগানিস্তানৰ মুদ্ৰা কি অৰ্থাৎ আফগানিস্তানৰ কাৰেঞ্চিটো কি সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আফগানী। পাছৰ প্ৰশ্নটো আছে কি খেলৰ লগত বুলি শব্দটো জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হকী খেল। নেক্সট কুৱেশ্যনটো আছে ৰভাৰ্ছ কাপ কোনটো খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফুটবল। পাছৰ প্ৰশ্নটো চাওঁ এতিয়া চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মহাকাশচাৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নীল আৰ্মষ্ট্ৰং। নীল আৰ্মষ্ট্ৰঙে 1969 চনত চন্দ্ৰত প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিছিল। কেতিয়াবা চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মহাকাশচাৰী বুলি নিদি চনটো সুধিব পাৰে, সেইবাবে দুইটা বস্তু মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনটো আছে ভাৰতৰ পৰা পঠোৱা প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্যভট্ট। পাছৰ প্ৰশ্নটো আছে আটাইতকৈ প্ৰখ্যাত কোচ ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। পাছৰ প্ৰশ্নটো চাওঁ এতিয়া মণিৰাম দেৱানক কোন চনত ইংৰাজে ফাঁচি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1858 চনত মণিৰাম দেৱানক ইংৰাজে ফাঁচি দিছিল। নেক্সট কুৱেশ্যনটো আছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনোৱাৰা টাইমুৰ। নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া
উৎপত্তি অনুযায়ী শিলক কেইটা ভাগত ভগাব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3টা ভাগত আৰু সেইকেইটা হৈছে আগ্নেয় শিল ৰূপান্তৰিত শিল আৰু গেদীয় শিল নেক্সট কোৱেশ্চনটো আছে কয়লা আৰু চূণ শিল কোনবিধ শিলৰ অন্তৰ্গত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গেদীয় শিল আমাৰ পাছৰটি প্ৰশ্ন হ'ল কোন ঠাইক অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাজুলীক অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো আছে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ প্ৰথম তেল শোধনাগাৰ কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিগবৈ তেল শোধনাগাৰ আৰু এই শোধনাগাৰটো 1901 চনত স্থাপিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে নাবাৰ্ডৰ সম্পূৰ্ণ নামটো কি নাবাৰ্ড হৈছে এটা বেংক আৰু ইয়াৰ সম্পূৰ্ণ নামটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট পাছৰ প্ৰশ্নটো চাওঁ এতিয়া আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো একেবাৰে সহজ প্ৰশ্ন আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2 নেক্সট কোৱেশ্চনটো আছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কোনটো একেবাৰে সহজ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 পাছৰ প্ৰশ্নটো আছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0 নেক্সট কোৱেশ্চনটো আছে যদি r সুতৰ হাৰ p মূলধন আৰু t সময় হয় তেন্তে সৰল সুত i কিমান হ'ব একেবাৰে সহজ এইটো সৰল সুতৰ সূত্ৰটোৱে হ'ব উত্তৰটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব p * r * t divided by 100 অৰ্থাৎ prt/100 পাছৰ প্ৰশ্নটো হ'ল যদি 3:4 = 6:x হয় তেন্তে x ৰ মান কিমান হ'ব একেবাৰে সহজ এইটো চাওক কেনেকৈ কৰিছো 3:4 টো আমি কি বুলি লিখিম 3/4 বুলি লিখিম = 6:x টো আমি 6/x বুলি লিখিম তাৰ পিছত কি কৰিম আমি ক্ৰছ মাল্টিপ্লাই কৰিম ক্ৰছ মাল্টিপ্লাই কৰিলে হ'ব 3 * x অৰ্থাৎ 3x আৰু এইফালে হ'ব 6 * 4 = 24 হ'ব তাৰ পিছত 3x টো আমি x টো এইফালে থৈ 3 টো তললৈ লৈ আহিম আৰু 3 এ 24 ক ডিভাইড কৰিলে আমাৰ এনসাৰ ওলাব 8 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 পাছৰ প্ৰশ্নটো চাওঁ এতিয়া ঠাণ্ডা বায়ু পাতল নে গধুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঠাণ্ডা বায়ু গধুৰ নেক্সট কোৱেশ্চনটো আছে জুই জ্বলাত সহায় কৰা গেছবিধ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জুই জ্বলাবলৈ সহায় কৰা গেছবিধ হৈছে অক্সিজেন গেছ নেক্সট কোৱেশ্চনটো আছে সৰু আই কিহৰ দ্বাৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰু আই ভাইৰাছৰ দ্বাৰা হয় পাছৰ প্ৰশ্নটো আছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 37 ডিগ্ৰী চেলচিয়াছ বা 98 ডিগ্ৰী ফাৰেনহাইট নেক্সট কোৱেশ্চনটো আছে লোকসভালৈ নিৰ্বাচিত হ'বলৈ ন্যূনতম কিমান বয়স হ'ব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 25 বছৰ পাছৰ প্ৰশ্নটো চাওঁ এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ ন্যূনতম কিমান বয়স হ'ব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ ন্যূনতম 35 বছৰ হ'ব লাগিব নেক্সট কোৱেশ্চনটো আছে মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মন্ত্ৰী পৰিষদৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী পাছৰ প্ৰশ্নটো চাওঁ এতিয়া ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ নেক্সট কোৱেশ্চনটো আছে ভাৰতক কিয় গণতন্ত্ৰ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰৰ মুৰব্বীজনক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা হয় বাবেই ভাৰতক গণতন্ত্ৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো আছে বৰ্তমান ভাৰতীয় সংবিধানত কেইটা অনুসূচী আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্তমান ভাৰতীয় সংবিধানত 12টা অনুসূচী আছে পাছৰ প্ৰশ্নটো চাওঁ এতিয়া বিশ্ববিখ্যাত অজন্তা গুহা ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্ববিখ্যাত অজন্তা গুহা মহাৰাষ্ট্ৰত অৱস্থিত নেক্সট কোৱেশ্চনটো আছে বিখ্যাত মনালিসা ছবিখন কোনে আঁকিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মনালিসা ছবিখন লিওনাৰ্ডো দা ভিঞ্চিয়ে আঁকিছিল পাছৰ প্ৰশ্নটো আছে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ পাছৰ প্ৰশ্নটো আছে পলাচী যুদ্ধ কোন চনত সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1757 চনত পলাচী যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো আছে জৈন ধৰ্মৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জৈন ধৰ্মৰ প্ৰতিষ্ঠাতা হৈছে মহাবীৰ গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টিত ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপোনালোক সকলোৰে যথেষ্টখিনি সুবিধা হ'ব যদিহে আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈও পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই ৰাখিব ধন্যবাদ